নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দুটা খবৰ জনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু এই মোৰ এছামিছ টেকন'লজি শ্ব' ব্লগ চেনেলটো যদি পোনপ্ৰথমৰ বাবে চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' আপডেটবোৰ দিম তেতিয়া আপুনি পোনপ্ৰথমে পাব। আজি প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোনো পৰীক্ষাৰ্থীয়ে দিব নালাগে মাচুল। স্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ শিক্ষাৰ্থীয়ে দিব নালাগে মাচুল। 2 লাখ টকাৰ তলত উপাৰ্জন কৰা পৰিয়ালে মাচুল দিব নালাগে। মাধ্যমিক শিক্ষা পৰিষদে প্ৰদান কৰিছে এই সকাহ। চৰকাৰী এক অধিসূচনাত এই কথা প্ৰকাশ কৰে। উপযুক্ত নথিপত্ৰ প্ৰদান কৰিব লাগিব শিক্ষাৰ্থীয়ে, যোগাযোগ কৰিব লাগিব বিদ্যালয় প্ৰধান শিক্ষকৰ সৈতে। আৰু আনফালে 2021 চনৰ হাইস্কুল আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ মাচুল ধাৰ্য কৰা হৈছে 650 টকা। প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল হ'ব 150 টকা। 2 নৱেম্বৰৰ পৰা অনলাইন পৰ্টেল মুকলি কৰা হ'ব। আবেদনৰ অন্তিম তাৰিখ 23 নৱেম্বৰ। সবিশেষ উপলব্ধ www.seva.online.org ৱেবছাইটত। আজি 2 নম্বৰ খবৰটো হৈছে ছোৱালীক বিয়া দিবৰ বাবে পাব 27 লাখ টকা। ছোৱালীক বিয়া দিবলৈ আৰু চিন্তা নাই। কন্যাদান আঁচনিৰ অধীনত ধন জমা কৰি ছোৱালী বিয়াৰ সময়ত লাভ কৰক 27 লাখ টকা। চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান LICয়ে আৰম্ভ কৰিছে এই নতুন পলিচি। কন্যাদান যোজনাৰ অধীনত প্ৰতিদিনে 121 টকাকৈ জমা কৰিলে কন্যাৰ বিয়াৰ সময়ত লাভ কৰিব 27 লাখ টকা পৰ্যন্ত। সিদিনাই 121 টকা হিচাপে মাহে 3700 টকা প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ'ব এই আঁচনিত। বছৰত লাভ কৰিব 27 লাখ টকাৰ এই আঁচনিৰ অধীনত। যদি পলিচিত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটিবলগীয়া হয় তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ লাভ কৰিব। সেইদৰে 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচিৰ প্ৰিমিয়াম 27 লাখ টকা পৰ্যন্ত লাভ কৰিব। এই পলিচিৰ অংশীদাৰ হ'বলৈ ন্যূনতম 30 বছৰ আৰু কন্যাৰ বয়স 1 বছৰ হ'ব লাগিব। এই প্লেন 25 বছৰৰ বাবে, কিন্তু প্ৰিমিয়াম 22 বছৰৰ বাবে দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত অলপমান শ্বেয়াৰ কৰি দিব।